নমস্কাৰ, মই শিখাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ৰঙালাওৰ গুটিৰে মাছৰ জোল বনাম বুলি ভাবিছোঁ। ৰঙালাওৰ গুটিৰে মাছৰ জোল বনাবলৈ আমাক লাগিব মাছখিনি আপোনালোকে ভালদৰে ধুই হালধি আৰু নিমখ সানি ল'ব। এয়া ৰঙালাওৰ গুটিকেইটা ভালদৰে ধুই মিক্সিত পিচি ল'ব। তাৰপিছত চেকনিৰ সহায়ত চেকি ল'ব। তাৰপিছত মই লৈছোঁ পিঁয়াজ, গোটা ধনিয়া, গোটা জিৰা, নহৰু, গৰম মছলা, জালুক, জলকীয়া, তেজপাত, আলুখিনি আপোনালোকে ভালদৰে পিটিকি ল'ব। মছলাখিনি মিক্সিত দি পেলাই নৰসিংহৰ পাতকেইটাৰ সৈতে পিচি লৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মাছখিনি দি দিছোঁ। মাছখিনি ৰঙচুৱা হোৱালৈকে অলপ ভাজিম। মাছখিনি ভজা হৈ গ'ল। মাছ ভজা কেৰাহীটোত তেজপাত, পিঁয়াজ, পিচি থোৱা মছলাখিনি দি দিছোঁ। মছলাখিনি দি পেলাই অকণমান ভাজিম। তাৰপিছত পিটিকি থোৱা আলুখিনি দি অকণমান লৰাই দিম। হালধিখিনি দি দিছোঁ। নিমখখিনি অকণমান দেৰিকৈ দিম। চেকি থোৱা ৰঙালাও গুটিৰ ৰসখিনি ইয়াত দি দিছোঁ। ঢাকনখন মাৰি দিম। এতিয়া ধুনীয়াকৈ মাছখিনি ইয়াত দি দিম। মাছখিনি দি পেলাই অকণমান লৰাই দিম। অকণমান পানী দি ভালদৰে উতলিবলৈ দিম। এতিয়া মই নিমখখিনি দি দিছোঁ ইয়াত। এতিয়া মই এইখিনি কেৰাহীৰ পৰা বাকি ল'লোঁ। দেখিছেনে কিমান সহজ বনাবলৈ? খায়ো বহুত সোৱাদ লাগে আৰু অতি কম সময়ৰ ভিতৰতে বনোৱা হৈ যায়। আপোনালোকেও খাই চাবচোন এনেকৈ বনাই।